আজি এটা বস্তু আনিব যাম দেখি থাকক কি বস্তু পাৰ্চেল আহিছে একটা নতুন তো আজি আমাৰ চৰাইখোলাখন ব্লগ কৰি আহোঁ আৰু লগতে মই পাৰ্চেল এটা ৰিচিভ কৰোঁ এতিয়া আনবক্সিং কৰিম তো আজিৰ ভিডিঅ'টো মজাদাৰ হ'ব তো ফাৰ্ষ্ট টু লাষ্ট দেখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is. তো বন্ধু বান্ধৱীসকল মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এই বস্তুটো ল'ম এতিয়া আহি পাইছে এসপ্তাহ হ'ল এতিয়া আহি পাইছে তো এতিয়া বাইফালে যাব লাগিব বস্তুটো কালেক্ট কৰি আনবক্সিং কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাওক। তো অলপ আগত আছে পাৰ্চেলমেন তো পাৰ্চেলটো লওঁ তাৰপৰা আনবক্সিং কৰিম অলপ পিছতে জানিব কি বস্তু। তো বস্তুটো পাম আৰু এইটো ৰখি আছে ইয়াতে ৰখি আছে ৰাখক ডাক অঁ বঢ়িয়া ৰাখি দিছে এতিয়া তো বস্তুটো এইটো পাই গ'লোঁ তো বস্তুটো মোকো দিয়া লাৰিব বাপ মোৰে বস্তু মোকে লাৰিব নিদিয়ে এইটো কি চাই আছে ইমানকৈ দিয়ক দে ব্ৰা বাপ মোক লাৰিবও ইচ্ছা যায় না তো বস্তুটো এইটো পাইছোঁ तो बस्तुटा मिल गया तो इसको अभी अनबॉक्सिंग करेंगे चलो अनबॉक्सिंग के लिए ডিমা খাব নাকি ডিমা কুদুলুর দোকানের ডিমা একদম পরিষ্কার মোৰ পাৰ্চেলটা মই ৰিচিভ কৰি আহিলোঁ মই অলপ আগে গৈছোঁ চৰাইখোলাত চাৰিআলি কয় আমাৰ জেগাত তো এতিয়া নাহিল জেগা লৈ আহিলোঁ তো বস্তুটো একবাৰ দেখোঁ ব্লগিং কৰিম তো ওই কাৰণে বস্তুবিলাক কয়েকটা অৰ্ডার দিয়ে আসুন আৰু আস্তে আস্তে तो इसका पहले तो होते हैं हिंदी दा है मोर माजे माजे किंतु बाबा की पैकेटिंग धमाकेदार मजा इटा और किंतु किलो बोल किसी से का डेटा तो বস্তুটা হৈছে তো আমি একটা মাইক অর্ডার দিছো আর কি ভয়েস কোয়ালিটি যাতে ভালো হয় ভয়েস কোয়ালিটি বেয়া কৈ আছে কাইবা তো এই কারণে আমি মাইকটা দিছো তো মাইকটা হল এটা দাম বেশি নহয় অল্প স্বল্প দাম তো এটা দিয়া অল্প ভিডিওটা বানাম তো দেখেন কেনকে হয় কোয়ালিটিটা ভয়েস কোয়ালিটিটা বর্তমান হেডফোন দিয়ে বানাই আছো এবার মাইকটা দিয়ে বানাম ভাল হয় না বেয়া হয় কোনটা ভাল হয় আপোনালোকে ক'ব মোক তো এইখিনি তো মাইকটা আহিল নতুন করিয়া তো এলা মোর ভয়েস কোয়ালিটি কেনকা হয় ওইটা অল্প দেখেন তোমার তো ভয়েস কোয়ালিটিটা এলাটা ভাল হয় না আগেরটা ভাল হয় তোমার কমেন্ট করে কোন তো নতুন মাইক এই যে এটা নতুন মাইক কম দামি হলো ভয়েস কোয়ালিটিটা বলে ভাল রিভিউ ভাল আছিল তো ওই কারণে অর্ডার দিয়েছিলাম কম দামি হলো তো দেখেন তো কেনকা হয় ভয়েস কোয়ালিটিটা কমেন্ট করেন ভয়েস কোয়ালিটিটা কেনকা হয় আজি এইটাই ভিডিও এইখিনিতে আৰু যদি ভিডিওটা ভাল লাগিল ভিডিওটা লাইক আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ। হেল্ল' টেষ্ট মাইক চেক হেল্ল' টেষ্টিং কৰি আছোঁ হেল্ল' মাইক টেষ্টিং